নমস্কাৰ সকলোকে। এয়া সন্ধিয়া 7টা বাজিলে আৰু যিহেতু মই মাঘত আছিলোঁ, মাঘৰ পৰা পেহী ঘৰ বেছি দূৰ নহয়, গতিকে ভাবিলোঁ কি পেহীদেউঘৰতো পাক এটা মাৰি থৈ আহোঁ। এয়া দেখিছোন আমি কি গাড়ীত আহিছোঁ, ওপৰত এজনী বহি আছোঁ যেনে পিছত আৰু গোটেই হলখিনি মানুহখিনি তাতে তুলি লৈ আহিলোঁ। তাৰপিছতে এয়া পেহীদেউঘৰ আহি পালোহি, পাই পেলাই সিহঁতৰ বোলে মানুহ নাই, ভিতৰত মানুহ দুজনী সোমাই আছে বাৰু, খালি বাহিৰৰ ফালে তলা লওক। তাৰপিছত আৰু ফোন কৰি পেলাই তলাটো খুলি পেলাই আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু সিহঁতি আকৌ পালনামলৈ গৈছে, আহি পোৱাহি নাই পেহী আৰু পেহী সিহঁতৰ বোৱাৰী। তাৰপিছত আমাৰ এয়া ধুন মানুহে আকৌ গাড়ী ঢেৰ, সিহঁতৰ ঘৰ ল'ৰা গাড়ী ঢেৰ আছে, গাড়ী ঢেৰ পাই সি পুৰা খেলিবলৈ লৈছে। তাৰপিছত সি বিৰাট ধুনীয়াকৈ গাড়ী খেলি আছে। তাৰপিছত এয়া পেহীয়েতো আহি পালোহি, তাৰপৰা আকৌ এইপিনে ভাত শাক বনোৱাত চব লাগি গৈছে আৰু এইপিনে গাহৰি বনাইছে, এইপিনে আকৌ লোকেল মুৰ্গী বনাইছে। তাৰপিছত এয়া আমাৰ সোণ মানুহ ভায়েকক খেলাই আছে লগতে। তাৰপিছত আৰু এয়া সি পুৰা খেলাত লাগিছে, দেখিছেনে আমাৰ কলিজাটো। তাৰপিছত এতিয়া আমি ভাত পানী খাম আৰু লাহেকৈ। এইটো ডাঙৰ গাড়ী পাই সেইখনকে ঠেলি লৈ ঘূৰি ফুৰিছে আৰু লগত পুৰা। তাৰপিছত এয়া সকলোকে ভাত দিয়া হ'ল, চবেই ভাত পানী খালে। তাৰপৰা এয়া আকৌ পোৱালীয়ে অকণমানিটোক পেহীয়ে পইচা দিছে, সি ধুনীয়াকৈ পইচাটো হাতত মুঠি মাৰি ধৰিছে। ল'ৰা যে দেখিছে নাই, এতিয়াই পইচা চিনি পোৱা হ'ল। তাৰ পৰা আকৌ এইফালে ভাত পানী খাই ৰেডি হৈ বহি আছোঁ আৰু তাৰপৰা টুপি চুপি পিন্ধাই এটাক লৈছোঁ, যাম এতিয়া আৰু ঘৰলৈ। তাৰপৰা এয়া আমি ওলালোঁ ঘৰলৈ যাবলৈ বুলি। ৰাতি 9:30 বাজিলে ইয়াতে। তাৰপিছত এয়া আমি আকৌ এইখিনিক এয়া তুলিম আৰু এতিয়া যাম আৰু একদম মানে গাড়ী নথকা মানুহ এনেকুৱাই কণ্ডিশ্যনাৰ বুজিছেনে, এনেকৈ যাবলগীয়া হয় আৰু। এয়া চব উঠিছে, ইজনীক লৈ সিজনী, সিজনীক লৈ সিজনী, এনেকৈ উঠিছে। তাৰপৰা এতিয়া যাম আৰু দেই।